প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকে মোক বহুত মৰম দিছে আৰু মোৰ তাৰ কাৰণে আপোনালোক সকলোলৈকে অশেষ ধন্যবাদ থাকিল। আৰু সকলো ভালে কুশলে থাকক, কোনো বিপদ আপদৰ ভাগি নকৰাই মনৰ সকলো কামনাবিলাক পূৰ্ণ হওক। আজি আহিছোঁ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ সন্মুখলৈ। ভিডিঅ'টো চাবলৈ নাপাহৰিব আৰু প্লিজ নতুনকৈ অহাসকলে ছাবস্ক্ৰাইব এটা কৰি ল'ব। আজি বৌদ্ধ পূৰ্ণিমা আৰু বৌদ্ধ পূৰ্ণিমাৰ দিনাই আমি আহিছোঁ বৰভগীয়াত অৱস্থিত ভৰালী নামঘৰলৈ। আৰু ভৰালী নামঘৰলৈ যদি কোনোবা অহা নাই তেতিয়াহ'লে মই ধুনীয়াকৈ বাটচ'ৰা আৰু শিল চপৰা আৰু সম্পূৰ্ণ মণিকূটসহ নামঘৰৰ সম্পূৰ্ণখিনি দেখুৱাই গৈছোঁ। আপোনালোকে ভিডিঅ'তে চাব পাৰিব। আহিছোঁ আৰু কিমান গাড়ী দেখিছে, এইবিলাক অট'বোৰ গাড়ী আৰু বহুত মানুহ মানে এটাৰ মূৰত মাৰিলে লাখটা মানেই মৰিব বুলি ক'ব লাগিব আৰু ইমানেই মানুহ। বহুত ভাল লাগিলে। প্ৰিয় বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টি ইমানতে সমাপ্ত কৰিছোঁ। আকৌ আন এটি ভিডিঅ'ত নিশ্চয় লগ পাম চাগৈ আপোনালোকক। গতিকে কিমান সোনকালে দিব পাৰোঁ সেইটো ক'ব নোৱাৰোঁ। যেতিয়াই দিওঁ আপোনালোকে চাবলৈ নাপাহৰিব দেই।